নমস্কাৰ, মই পূজাই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অমিতা খাৰৰ ৰেচিপি লৈ আহিছোঁ। অমিতা এটা ভালকৈ ধুই কেনে সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়া 4-5টামান ফালি লৈছোঁ। আপোনালোকে কমকৈ খালে জলকীয়া কমকৈ দিব। খাৰত জ্বলোৱা হ'লে অলপ খাই ভাল লাগে, তাৰ কাৰণে মই অলপ বেছিকৈ দিছোঁ। কেৰাহী এখন পাতি কেনে তাতে অলপ তেল দি লৈছোঁ। তেলখিনি ভালকৈ গৰম হ'ব দিম। তেলখিনি গৰম হোৱাৰ পাছত ফালি লোৱা জলকীয়াকেইটা তেলত দি ল'ম। জলকীয়াখিনি ভালকৈ ভাজা যোৱাৰ পাছত কাটি লোৱা অমিতাখিনি কেৰাহীখনত দি ল'ম। প্ৰয়োজন অনুসৰি নিমখ, ৰং গুড়া আৰু খাৰখিনি আমি দি ল'ম। মই এটা কলগছৰ খাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কলগছৰ খাৰ নাথাকিলে চৌদা খাৰো ব্যৱহাৰ কৰিব পাৰে। ভালকৈ গোটেইখিনি মিহলাই লৈ কিনে অলপ দেৰি ভাজিবৰ কাৰণে ঢাকনখন মাৰি থৈ দিম। সকলোৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। মই কেনেকৈ বনাওঁ আপোনালোকক তাৰে ৰেচিপি দিছোঁ। ভালকৈ গোটেইখিনি ভাজা গৈছে, ভালকৈ ভাজি ল'ম। তাৰপাছত আমি ইয়াতে পানী ব্যৱহাৰ কৰিম। যিহেতু অমিতা অলপ টান, তাৰ কাৰণে পানী অলপ ব্যৱহাৰ কৰিব লাগিব। মই এতিয়া অলপমান পানী দি কেনে ভালকৈ অলপ উতলিব দিম। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনে পাই কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। খাৰখিনি আমি গোটেইখিনি গুড়া কৰি নিদিওঁ, অলপমান এইটো কুৱাণ্টিটিতে ৰাখিম। আপোনালোকে যদি বিচাৰে গোটেইখিনি গুড়া কৰি দিব পাৰে। খাৰখিনি মোৰ হৈ গৈছে। আপোনালোকে যদি ইয়াতকৈ অলপ শুকান কৰিব বিচাৰে তেতিয়াহ'লে শুকান কৰিব পাৰে।